হেল্ল' গাইজ, ৱেলকাম টু বাবলু ব্লগছ। আৰু আজিৰ এই ব্লগটো আমি চুৰু কৰিছোঁ বাছৰ পৰা। আৰু আজি আমি গৈ আছোঁ জংগল চাফাৰী, অৰ্থাৎ অসমীয়াত যদি কওঁ চিৰিয়াখানা। তো আজি আমি গৈ আছোঁ থাইলেণ্ডৰ চিৰিয়াখানা চাবলৈ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক আজি আমি চাওঁ থাইলেণ্ডৰ চিৰিয়াখানা। আহক। তো আমি সকলোৱে এতিয়া বাছত আছোঁ। সেইবোৰ স্কুলৰ ল'ৰা ছোৱালী হয়, সিহঁতে যেতিয়া গুচি যাব তেতিয়া আমি নামিম বাছৰ পৰা। তো ফাইনেলি বহুত টাইম ৰখাৰ পিছত আমি সোমাই গ'লোঁ তাত জংগল চাফাৰী। এইবোৰ চাওক, ধুনীয়া ধুনীয়া চৰাই আছে, চাওক চাওক কি ধুনীয়া হয়। গাইজ চাওক কি ধুনীয়া ভাটৌ চৰাই, চাওক দেখিবলৈ কিমান ধুনীয়া। আমাৰ অসমত যিবোৰ চিৰিয়াখানা আছে তাতে যিবোৰ ভাটৌ থাকে চব পিঞ্জিৰাত আছে, হয় কি নহয়? কিন্তু ইয়াতে চাওক উৰিও যোৱা নাই, আমি পূৰা একদম ওচৰত আছোঁ, একদম ওচৰত, উৰিও যোৱা নাই। চাওক পিঞ্জিৰা চিঞ্জিৰা কোনো নাই ইয়াতে, পূৰা ওচৰত আছোঁ আমি, একদম ওচৰতে আছোঁ। চাওক ইয়াতে কোনো পিঞ্জিৰা নাই, কায়ো উৰি যোৱা নাই পূৰা ধুনীয়া কৰি। চাওক তো চাওক গাইজ, এতিয়া আমি আছোঁ জংগল ৱৰ্ল্ড। আমি এতিয়া গাড়ীত আকৌ গৈ আছোঁ গাড়ীত, ঠিক আছে। তো এইবোৰ চাওক, এইবোৰ কি হয় আপোনাৰ, কিবা হয় এইবোৰ হা, কিন্তু যিয়ে হয় বহুত ডাঙৰ ডাঙৰ হয়। আৰু কোনো ইয়াৰে পিঞ্জৰা নাই, কোনো পিঞ্জৰা নাই। যেনেকৈ আমাৰ অসমৰ যেনেকৈ আমাৰ অসমৰ চিৰিয়াখানাত চব জেগাৰে পিঞ্জৰা আছে, চবৰে পিঞ্জৰা আছে। কোনো ইয়াতে কাৰো পিঞ্জৰা নাই, চব একেলগে আছে। এইবোৰ চাওক, কাৰো ইয়াতে পিঞ্জৰা নাই, চব একেলগে আছে। তো আগলৈ আৰু বহুতো আছে। আপোনালোকে ভিডিঅ'টো চাই কেনে কেনেকুৱা পাই আছে, ভাল লাগিছে কি নাই। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। যদি বেয়া লাগিছে তথাপিও কমেণ্ট কৰিব, ঠিক আছে, যে মই ভিডিঅ'টো বনাব পাৰিছোঁ কি বনাব পৰা নাই। তো আহক ভিডিঅ'টো আমি চাই থাকোঁ, আহক। গাইজ এইবোৰ চাওক কি হয়, বাবাৰে বাবা, পাগল হৈ যাব। ইয়াতে কোনো পিঞ্জৰাই নাই, পূৰা অপেন আছে। কাৰোবাক যদি পায় ন, আপোনালোকে কমেণ্ট কৰি ক'ব এইবোৰ কি হয়, ঠিক আছে। কমেণ্ট কৰি কেনে ক'ব এইবোৰ কি হয়। বাবাৰে বাবা, চাওক না চাওক, পূৰা অপেন আছে, পূৰা অপেন শুই আছে পূৰা, কোনো পিঞ্জৰা নাই ইয়াৰে, পূৰা অপেন শুই আছে। আপোনালোকে কমেণ্ট কৰি কেনে ক'ব কি হয় আৰু কেনেকুৱা লাগিছে চাই কেনে। আৰু যদি ভাল লাগিছে, সঁচা কৈছোঁ, যদি ভাল লাগিছে আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যোৱাকালি যে মই যিকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, আপুনি সেইটোও লাইক মানে চাই কেনে কমেণ্ট কৰি দিব। যদি ভাল লাগিছে লাইক কৰি দিব চাই কেনে আপোনালোকে, ঠিক আছে। তো আহক। কেমেল 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 একদম ওচৰত 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 এইবিলাক কেমেল কেমেল চল 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 গো। গাইজ এতিয়া আমি সোমাম জংগল ৱৰ্ল্ড, জংগল ৱৰ্ল্ড। আৰু এতিয়া আমি গৈছোঁ খোজকাঢ়ি, তেতিয়া আছিলোঁ আমি গাড়ীত আছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি। এইবোৰ চাওক কিমান স্কুলৰ ল'ৰা ছোৱালী, যেনেকৈ আমাৰ গুৱাহাটীত আহে চিৰিয়াখানা চাবলৈ স্কুলৰ পৰা, তো ইয়াতেও আনিছে সিহঁতক এইটো দেখাবৰ কাৰণে। মই কৈছিলোঁ না, এইটো হ'ল আপোনাৰ আমাৰ অসমীয়া ভাষাৰ চিৰিয়াখানা, মানে আমাৰ কি থাইলেণ্ডৰ চিৰিয়াখানা। তো এইবোৰ চাওক কিমান ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী আছে। তো বহুত ভাল লাগি আছে, বহুত এনজয়মেণ্ট, বহুত চাবলগীয়া বস্তু আছে ইয়াতে। তো আপোনালোকে আহক, বহুত বস্তু শিকিব পাৰিব আৰু বহুত ভাল লাগিব চাই কেনে, আহক। গাইজ আগতে আমি টিভিত চাইছিলোঁ ডলফিনৰ ডান্স বা ডলফিনৰ খেল। তো আজি আমি লাইভ চাই আছোঁ থাইলেণ্ডত ডলফিন আহিছে। মানুহ কেনেকৈ উঠাই লৈ গৈছে, মানুহ চাওক ডলফিনে, এইটো বাবাৰে, পূৰা লাইভ চাই আছোঁ গাইজ, বহুত ভাল লাগিছে। এইটো চাওক ডলফিন, এইটো চাওক, সেইটো মানুহ ইয়াৰ তলত মানুহ ডলফিন আছে, এইটো চাওক ডলফিন, ধুনীয়া। লাইভ 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 আগতে আমি টিভিত চাইছিলোঁ, আজি পৰা লাইভ চাইছোঁ। এইটো চাওক ডলফিন ডলফিন।
গাইজ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বহুতো আছে এনজয়মেণ্ট আৰু ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো চাওক কেনেকুৱা খেলি আছে মাছবোৰে চাওক এইটো একচুৱেলি আৰ্মিবোৰে কেনেকুৱা কাজিয়া কৰে এইটো দেখাই আছে কেনেকৈ আৰ্মিবোৰে কাজিয়া কৰে গুলীয়া গুলি কেনেকৈ এইটো চাওক হেলিকপ্টাৰ আৰ্মিৰ এইবোৰ চাওক আৰ্মিগিলা কেনেকুৱা যুদ্ধ কৰে কাজিয়া মানে যিকোনো যুদ্ধ এটা হ'লে তো সেইটোৱে এটা দেখাই আছে তো গাইজ আজিৰ কাৰণে এইখিনিয়ে আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে ভাল পালে যদি ভাল লাগিছে ভিডিঅ'টো চাই কেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু এইটো আমি জংগল চাফাৰী পৰা ওলাই আহি কেনে আমি ইয়াতে ডিনাৰ কৰিলোঁ অলপ খাই ল'লোঁ ভোক লাগিছিল আৰু এইটো ইমান ডাঙৰ হয় এটা কথা 2000 মানুহ বহিব পাৰে খাব কেনে চাওক 2000 মানুহ বহি এটা খাব পাৰে ৰেষ্টুৰেণ্ট ঠিক আছে ভাল লাগিল থেংক ইউ জয় হিন্দ জয় ভাৰত ডাঙৰ ৰেষ্টুৰেণ্ট